হিন্দু মুছলিমৰ লগত একো কথা নাই, এনেকুৱা পৰিৱেশ হৈ আছে, নিজকে চালি বহুত বেয়া লাগে। চা ভাই, বৰ্তমান ডাল চিজন, এই ডাল চিজনত সব মানুহেতো একে ইনকাম নহয় না, কাৰোবাৰ হয়তো কম, কাৰোবাৰ হয়তো বেছি, আৰু কাৰোবাৰ হয়তো একেবাৰেই নাই। বৰ্তমান ডাল চিজন ভাই, এই ডাল চিজনত এনেকুৱা ইনকাম হ'ব ভাই। সেইটোৰ কাৰণে মোৰ যে আছে, তোৰ যে আছে, আমি যে হাঁ মেলি যে চাই থাকিম আৰু খাই থাকিম, এনজয় কৰি থাকিম, কিন্তু কিছুমান মানুহ যে খাবাই পোৱা নাই, সেইবিলাক কথা একবাৰ ভাবছানা নাই ভাই? বহুত বেয়া লাগে ভাই। অসমত থাকোঁ ভাই, অসমৰ নাগৰিক, আমি যদি মানুহ হৈ কেনে মানুহৰ হেল্প নকৰোঁ, কেনেকুৱা মানুহ জন্ম লৈছোঁ ৰে? আমাৰ পাপা আম্মাহঁতে কেনেকুৱাকৈ আমাক জন্ম দিছে, একবাৰ চিন্তা কৰ ভাই, একবাৰ চিন্তা কৰ। সকলোৱে হয়তো ভাববা পাৰা যে মই কোৱা কাৰণত মানে এনেকুৱা টাইপৰ কিছুমান মানুহে ক'ব পাৰে যিহেতু তই সহায় কৰ, তোৰ ইমান আছে তই সহায় কৰ। আৰে ভাই, মোৰ নাই কাৰণত মই যিখিনি পাৰোঁ সহায় কৰিম, কিন্তু মইতো অকলেতো চব কৰিব নোৱাৰোঁ না। সেইকাৰণে ভিডিঅ'টো বনাই আছোঁ যাতে আপোনালোকে যাতে মানুহক অলপমান সহায় কৰে। কিছুমান হয়তো পুৰা পইচা উৰি আছে, এনজয় কৰি আছে, কিন্তু একবাৰো গৰীবৰ কথা ভাবা নাই, গৰীব মানুহৰ কথা একবাৰো চিন্তা কৰা নাই। কিন্তু মই ভাবছোঁ যে হয়তো কিছুমান মানুহ হয়তো মৰত নাও থাকিব পাৰে, কিন্তু জ্ঞান দিবা আহিছোঁ ভাই। একবাৰ চাবি ভাই, আজি যদি তোৰ যদি নাথাকিল হয় কেনেকুৱা হৈ গ'ল হয় পৰিস্থিতি। আজি তোৰ আছে কাৰণত তই যে সিহঁতক যে নাখাই কেনে খাবি, সেইটো কথা নহয় ভাই। অলপ হ'লেও দিবা লাগিব, চা ভাই, অলপ হ'লেও দিবা লাগিব, নহ'লে বহুত বেয়া কথা ভাই। আজি চাওক, এই মানুহে যে চুইচাইড কৰে, এই মানুহৰ যে কিছুমান মানুহৰ যে ঋণ মাৰিব নোৱাৰে, কিহৰ কাৰণে জানা? একমাত্ৰ অভাৱৰ কাৰণে। যদি ইয়াৰ পকেটত 20 পইচা থাকিল হয়, তেতিয়াহ'লে ইয়াৰ ঋণটো কিয় সি কল হয় যে আজি দিম, কালি দিম, অমুক তাৰিখে দিম, কিন্তু দিবা নোৱাৰে কিয়? কাৰণ ইয়াৰ পকেটত পইচাই নাই একচুৱেলি। যদি পইচা থাকিল হয়, সেই ঋণটো আৰু ইয়াৰ নাৰাখে। কিমান টাইম লাগে পইচা ৰাখি কথা কিমান পোৱা, 10,000 20,000 লৈ যা, কিন্তু মোৰ পকেটত পইচাই নাই, তাৰ পকেটত পইচাই নাই, সেইকাৰণে সি আজি দিন কালি দিন কৈ থাকে। একচুৱেলি কি জানা না ভাই, অসমত থাকোঁ ভাই, আমি সকলোৱে ভাই। হিন্দু মুছলিম ৰাভা বড়ো খ্ৰীষ্টান এইবিলাক জাতিৰ লগত কোনো কথাই নাই। একমাত্ৰ মই এটা কথাই ভাবোঁ, মানুহটো মানুহে হয়। এই মাজে মাজে হেমন্ত মামাই যে কিছুমান নিয়ম ওলাই থাকে, আচলতে সেইটো অলপমান ভুল। মোৰ মতে মানুহে হয়। হয়তো কিছুমান জাতি বেলেগ, বা হয়তো সিহঁতৰ নিয়মটো বেলেগ, বা হয়তো আমাৰ নিয়ম বেলেগ। আচলতে সেইবিলাক একো কথাই নাই। মোৰ মতে চব মানুহৰ চকুৰ আগত যিবিলাক মানুহ চাইছে যে অৱস্থা বেয়া, নাখাই কেনে পৰি আছে, এইবিলাক মানুহক ভাই যিমান পাৰা 1 টকা 2 টকা 3 টকা যিমান পাৰা অলপ যদি দিয়া, তথাপি সিহঁতৰ মনটো শান্তি হ'ব। আৰু সিহঁতে যদি একবাৰ দোৱা দেয় তোক, আল্লাহ ভগৱানে সেই দোৱা কবুল কৰি লয়। গম পাইছা নে নাই? একবাৰ ভাববি ভাই, মাইণ্ডটোৰ ভিতৰত সোমাই ল'বি মোৰ কথা। এই ভাইটো যে এইটো বয়সত যে এইখিনি যে জ্ঞান দি আছে আপোনালোকক, একবাৰ মাইণ্ডটোত ল'ব ভাই, একবাৰ মাইণ্ডটোত লওক আপোনালোকে। যদি হয়তো কথাটো ভাল লাগে কথাটো, তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু চাই কেনে থাকি লাভেই নাই, ভিডিঅ' শ্বেয়াৰ কৰি দিয়ক, অল পাব্লিকক দেখাই দিয়ক যে বৰ্তমান ডাল চিজনত কিমান পৰিস্থিতি হৈ আছে। কিছুমান মানুহ হয়তো নাজানে, বা হয়তো চব মানুহৰতো মাথাৰ জ্ঞান একেই নহয় না, কিছুমান মানুহৰ বেছি, কিছুমান মানুহৰ কম, সেইটোৱে কথা হয়। আৰু গাইজ, একচুৱেলি যদি মোৰ ফেচবুক পেজত যদি কোনোবাই নতুন কৰি আহিছে, তেতিয়াহ'লে পেজটো ফ'ল' কৰি দি কিনে মোৰ লগতে থাকক, আৰু এনেকুৱা ভাল কথা আপোনালোকে শুনক। বৰ্তমান পৰিস্থিতি বেলেগ হৈ আছে। আজিকালি জ্ঞান লওক। বেকাৰ সময় যাই কিনে লাভ নাই ভাই, বেকাৰ সময় যাই লাভ নাই। আৰু ভাই এটা কথাই কওঁ আপোনালোকক, প্লিজ, একদম প্লিজ ভাই, এই ডাল চিজনটো বহুত মানুহৰে অৱস্থা বেয়া, বহুত বেয়া অৱস্থা বৰ্তমান। মই নিজে চকুৰে চাইছোঁ ভাই, মই যিখিনি পাৰিছোঁ মই সহায় কৰিছোঁ, কিন্তু চব মানুহকেতো মই অকলে যে সহায় কৰিম সেইটোতো কথা নহয় না। একবাৰ আপোনালোকে চকু চাই কিনে দেখক, অলপ চকুটো ভালকৈ নজৰ লগাই কিনে দেখক যে আচলতে হয় আমাৰ আছে কাৰণত আমি সুখত আছোঁ, যাৰ নাই সিহে বুজি পাই আছে দুনিয়াখন কিমান কঠিন ভাই, কিমান কঠিন। একবাৰ ভাববি ভাই, মাইণ্ডটোৰ ভিতৰত ভালকৈ সুস্থ ব্ৰেণ্ডেৰে একবাৰ ভাববি মোৰ কথাটো, যদি ভাল লাগে, বুজা নাই ভাই। তো গাইজ, নহ'লে ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিয়ক, আৰু কমেণ্টত জনাই দিয়ক ভিডিঅ'টো কেনেকুৱা হৈছে। তেতিয়াহে মোৰ তেতিয়াহে মনটো ভাল লাগিব, তেতিয়া মই আৰু নিউ ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিম। তো গাইজ, জয় আই। মুখতে ৰং সানি, বুকুতে ঘৰ সাজি, জীৱন নাটৰ নায়ক